আরে তুমি খেলিছা নি কেনেকুৱা প্ৰিপাৰেচন কেনেকুৱা বঢ়িয়া ন ডিবেট কম্পিটিশন হ'ব যে এটা ফাৰ্স্টত কি হ'ব এতিয়া ফাৰ্স্টত এতিয়া আমি চিপ বনাই আছো ফৰ দি মোশন তো গুড মৰ্নিং গাইজ আজি কলেজৰ পৰা এটা ব্লগটো আৰম্ভ কৰি দিছোঁ তো আজি কলেজ উইকৰ 3 নম্বৰ দিন কালি মই নাহিলোঁ কিবা এটা কাৰণ নাহিলোঁ মানে তো আজি আপোনালোকক কলেজ উইকটো দেখাম চাওক গাইজ নাহি ডাইৰেক্ট কেৰম পালি গাইজ সবাই এটা কেৰম প্লেয়াৰ সবাই মানে আরে তুমি খেলিছা নি কেনেকুৱা প্ৰিপাৰেচন কেনেকুৱা বঢ়িয়া ন আৰু এইফালে সবতে কেৰম খেলিবি নি খেলিবি নেখেলা সেটা সবে একদম কেৰম খেলিছে একদম সবাই খেলিবি নি নেখেলা তো সবে কেৰম খেলিছোঁ চাওঁ আৰু কম্পিটিশ্যনবোৰ দেখা আছে ছাৰ যেতিয়া আমাৰ কেৰম কম্পিটিশ্যন চাই আহিলোঁ এতিয়া আকৌ আমি এতিয়া অডিটৰিয়ামত গৈ আছোঁ তো ছাৰ অডিটৰিয়ামত কি হৈছে চাওঁ কেৱল গাইজ একোৱে হোৱা নাই এতিয়ালৈকে তো গাইজ এতিয়া আমি ডিবেট কম্পিটিশ্যন চাবলৈ গৈ আছোঁ এতিয়া আমাৰ নিউ কনফাৰেঞ্চ হলত হৈ আছে এতিয়া চাওঁগে বলক তো গাইজ এতিয়া আমি ওপৰত ঠিক আছে এতিয়া চাব পাৰে তো এতিয়া গাইজ আমাৰ এইটো ডিব্ৰুগড় কনফাৰেঞ্চ হল পালোহি তো বলক ভিতৰলৈ সোমাই যাওঁ এতিয়া বলক কিহে চাওঁগে গাইজ এতিয়ালৈকে একো হোৱা নাই তো গাইজ এইটো আমাৰ চাব পাৰে নিউ কনফাৰেঞ্চ হল এইটো চাবলৈ পায় এইফালে টয়লেট আছে এইটো গোটেই আমাৰ ডাঙৰ নিউ কনফাৰেঞ্চ হল চাব পাৰে এইটো ওপৰত চাব পাৰে এণ্টাৰ কিমান আছে ডিবেট কম্পিটিশন হ'ব যে এটা ফাৰ্স্টত কি হ'ব এতিয়া ফাৰ্স্টত এতিয়া আমি চিপ বনাই আছো ফৰ দি মোশন লাগিব তাৰপিছত আমাৰ জাজেছ আহিব এণ্ড জাজেছ প্লাছ স্পিকাৰ মেম হ'ব স্পিকাৰ মেম ষ্টাৰ্ট কৰিব আচ্ছা আৰু এটা যদি এটা কোনোবা জিকিলে সেইটো তাক কি বুলি ক'ব মানে কি হ'ব কি বুলি ক'ব বেষ্ট ডিবেটাৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড আচ্ছা আৰু এনেকৈ সেই যোনে জিকে তাৰ প্ৰাইজ দিব প্ৰাইজ দিব আচ্ছা ঠিক আছে গাইজ এতিয়া আমি কনফাৰেঞ্চৰ পৰা ওলাই আহিলোঁ এতিয়া তো গাইজ এতিয়া আমি একদম ওপৰত আছোঁহি চাব পাৰে এইটো এতিয়া ওপৰৰ পৰা আমাৰ কলেজখন কেনেকুৱা দেখিবলৈ চাওক ইমান ধুনীয়া চাওক পৰিৱেশটো তো গাইজ এনেকৈ অডিটৰিয়ামত অলপ দেৰি এনেই সোমালোঁ আৰু ভাল লাগিলে বাঁহী মাতো শুনি কেনে আহিলোঁ চাবলৈ আপোনালোকে শুনকচোন এবাৰ ইমান ধুনীয়া বাঁহী গৈ আছে ভিতৰত যা এই ডিছকুৱালিফাই তো ডাইৰেক্ট যা আকৌ আকাশ যা পেলা বঢ়িয়া তো গাইজ এতিয়া ফুটবল ষ্টাৰ্ট আছে কেনেকুৱা হৈছে अबे जल्दी बोल कल सुबह पनवेल निकलना है ফুটবল আছে এতিয়া গাইজ ষ্টাৰ্ট হ'ব এতিয়া তো এতিয়া ফুটবল ষ্টাৰ্ট হৈ গ'লগৈ চাব পাৰিছে এতিয়া তো গাইজ এতিয়া আহি ঘৰ পালোহি এতিয়া আজি বেছি একো কলেজত দেখাব নোৱাৰিলোঁ কাৰণ আজি ক'ত কি হৈছে মানে কলেজত একো গম পোৱা নাযায় মানে তো সেইকাৰণে আজি ইমানে যিমান পাৰিলোঁ দেখালোঁ আৰু তো দৌৰ চৰবোৰ এতিয়ালৈকে অৱশ্যে হোৱা নাই দৌৰ চৰবোৰ হ'ব তো আপোনাৰ নেক্সট ভিডিঅ'ত আপোনালোকক চব দেখাই আছোঁ চাই দিব আজিলৈ ইমানখিনিতে সামৰিছোঁ বাই বাই